হেল্ল' বন্ধুসকল, মোৰ নাম ৰেকিআফ্ৰেডি। মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজিৰ পৰা দুদিন আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেইটো ভিডিঅ' নিশ্চয় আপোনালোকে চাইছে চাগে, কাৰণ সেইটো ভিডিঅ' অসমৰ প্ৰায় 90,000 মান মানুহে সেই ভিডিঅ'টো চাইছে আৰু সকলো হয়তো নিশ্চয় গম পাই গ'ল, যিহেতু পেপাৰ পত্ৰও দি আছে বা নিউজ চেনেলতো দি আছে বা ইউটিউবতো আমি দেখি আহি আছোঁ যে অসম চৰকাৰে এখন নতুন আঁচনি আনিছে, যিখন আঁচনিৰ নাম হৈছে আত্মনিৰ্ভৰশীল অসম অভিযান নামৰ এখন আঁচনি আনিছে, যিখন আঁচনিৰ যোগেৰে অসমৰ প্ৰায় 2 লাখ যুৱক যুৱতীক 2 লাখৰ পৰা 5 লাখলৈকে টকা তেওঁলোকে বিজনেছ কৰিবৰ কাৰণে দিব বুলি আমি সকলোৱে গম পাই আহিছোঁ। কিন্তু সেইটোৰ বাবে আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গ'ল। যিহেতু মই ভিডিঅ' বনাই আপোনালোকক কৈছিলোঁ যে 23 ছেপ্টেম্বৰৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব বুলি কৈছিলোঁ। আজি হৈছে 23 ছেপ্টেম্বৰ। বৰ্তমান এপ্লাই লিংকটো এক্টিভ হৈ গ'ল। যদিহে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আমাৰ অফিচিয়েল ৱেবছাইটৰ পৰা এপ্লাই কৰিব পাৰে, indiafastjobalert.com। আপুনি গুগলত চাৰ্চ কৰিলে পাই যাব, বা ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনটো মই এপ্লাই কৰা লিংকটো দি দিম। তাত ক্লিক কৰি আপুনি নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব, বা যদি আপুনি বিচাৰে যে মই এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিম যে কেনেকৈ কৰিব লাগে এপ্লাইটো, নিশ্চয় আপোনালোকক ভিডিঅ' বনাই জনাই দিম। কিন্তু যদিহে আপোনালোকে এপ্লাই কৰে বা যদিহে মোক কমেণ্ট কৰে, তেতিয়াহে মই সেইটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াম, ঠিক আছে। কিন্তু এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল যে মই যিটো ভিডিঅ' বনাইছিলোঁ, সেইটো যিহেতু বহুতে ভিডিঅ'টো চাইছে, চোৱাৰ পিছত তেওঁলোকে হয়তো এই আঁচনিটোৰ বাবে এপ্লাই কৰিবলৈ গৈছে। এপ্লাই কৰিবলৈ যোৱাৰ পিছত হয়তো বহুতে এপ্লাই কৰিবলৈ পৰা নাই। তাৰ মেইন ৰিজন কি জানেনে? যিহেতু ইয়াতে যিটো বয়সৰ সময়সীমা ধৰা হৈছিলে, সেইটো অলপ খেলি মেলি কৰি দিলে। যিহেতু মই যেতিয়া ভিডিঅ'টো বনাইছিলোঁ, সেইটো ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 45 বছৰলৈকে আপোনালোকে এই স্কিমটোৰ বাবে যোগ্য বা এই স্কিমটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু বৰ্তমান যদি আপুনি এপ্লাই কৰিব যায়, হয়তো ইয়াতে এপ্লাই কৰিব নোৱাৰিব। কাৰণ কিয়? ইয়াতে বয়সৰ সময়সীমাটো চেঞ্জ কৰি দিলে। হয়তো বহুতৰ মনত এটা প্ৰশ্ন আহিব যে হয়তো ৰেকিবে ভিডিঅ' বনাওঁতে ভিউজৰ বাবে হয়তো মিছাকৈ 18 পৰা 45 কৰি দিলে। কিন্তু মই যিটো ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে 18 পৰা 45 বুলি, সেইটো মোৰ ফালৰ পৰা মই কোৱা নাছিলোঁ। যিহেতু আমাৰ CM ছাৰে নিজে কোৱা কথা, বা তেওঁ এখন আমাৰ যিটো কেবিনেটত তেওঁলোকক ডিচাইড হয় ন, সেই কেবিনেটৰ মই স্ক্ৰীনশ্বটটো একদম পুৰা কমপ্লিট আপোনালোকক প্ৰুফ দেখাই দিছোঁ। হয়তো আপোনালোকৰ মনত এইটো ডাউট থাকিব পাৰে যে মই ফেক ভিডিঅ' দিছিলোঁ বুলি, হয়তো ডাউট থাকিব পাৰে। সেইকাৰণে মই ইয়াতে আপোনালোকক দেখাই দিছোঁ। চাওক, এইখন নিশ্চয় আপোনালোকে দেখিছে, এইখন অসমীয়াত আছে, আপোনালোকে দেখিছে। ইয়াতে অসমীয়াত মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। চাওক, ইয়াতে গোটেইখিনি কথা ডিটেইলি লিখাই আছে। আৰু ইয়াতে যদি এইটো পইণ্ট আপোনালোকে চাই চাওক, মানে যিটো 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব, বয়সৰ সময়সীমাটো কিমান? 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত আপোনালোকৰ বয়সটো হ'ব লাগিব বুলি এই যিখন কেবিনেট বৈঠক হৈছিলে তাতে এইটো ডিচাইড হৈছিলে। আৰু যদি আমি চাওঁ, ইংলিছতো ইয়াতে লিখা আছে। চাওক, ইংলিছতো এইখিনি কথা কোৱা হৈছিলে। যিহেতু মই এই নটিছখন দেখাই নিশ্চয় আপোনালোকক ভিডিঅ' বনাইছোঁ, মাত্ৰ 18 বছৰৰ পৰা 45 বছৰ লিখা হৈছে। কিন্তু যদি এতিয়া আপোনালোকে এপ্লাই কৰিব বিচাৰে 18 বছৰ বা 18, 19, 20 বছৰ, 21, 22 বছৰ ল'ৰা ছোৱালীয়ে যদি এপ্লাই কৰিব বিচাৰে, হয়তো এপ্লাই কৰিব নোৱাৰিব পাৰে। কাৰণ কিয়? বয়সৰ সময়সীমাটো চেঞ্জ কৰি দিলে। আৰু এতিয়া বহুখিনি বস্তুৱে ইয়াতে চেঞ্জ হৈ গ'ল। হয়তো আপুনি এই যিটো স্কিমটোৰ বাবে এপ্লাই কৰিব হয়তো নোৱাৰিব পাৰে, কাৰণ ইয়াতে বহুত বেছি মানে কণ্ডিশ্যন লগাই দিলে, টাৰ্ম কণ্ডিশ্যন বহুত বেছি লগাই দিলে। হয়তো মেক্সিমাম ল'ৰা ছোৱালীয়ে এই স্কিমটোৰ বাবে যোগ্য নহ'ব। চ' কিহৰ কাৰণে নহ'ব বা ইয়াৰ বাবে যোগ্যতা কিমান কি লাগে, মই ধুনীয়াকৈ ক'ম। ভিডিঅ'টো যদি ভালদৰে চাই সকলো বুজি পাই যাব। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। এই স্কিমটোত এপ্লাই কৰিবলৈ বহুত বেছি কণ্ডিশ্যন ৰাখি দিলে, সেইকাৰণে হয়তো বহুতে এপ্লাই কৰিবলৈ নোৱাৰিব পাৰে। মই কণ্ডিশ্যনখিনি কৈ দিছোঁ, আপোনালোকে চাই যাব। প্ৰথমতে কোৱা হৈছে যে এই স্কিমটো এপ্লাই কৰিবলৈ আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। সেইটোতো জেনেৰেলি সকলো হ'বই নিশ্চয়। তাৰপিছতে যিটো বয়সৰ সময়সীমাটো, সেইটো কাৰণে হয়তো বহুতে এপ্লাই কৰিবলৈ চেষ্টা কৰি এপ্লাই কৰিব পৰা নাই। যিহেতু প্ৰথমতে তেওঁলোকে কৈছিলে যে 18 বছৰৰ পৰা তেওঁলোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব বুলি কৈছিলে জেনেৰেল ল'ৰা ছোৱালীয়ে। কিন্তু বৰ্তমান সময়ত তেওঁলোকে যিহেতু চেঞ্জ কৰি দিলে, আৰু এতিয়া বৰ্তমান সময়ত আপোনাৰ বয়সৰ সময়সীমাটো ধৰিছে যে 28 বছৰৰ পৰা 40 বছৰ ভিতৰত জেনেৰেল ল'ৰা ছোৱালীয়ে এই স্কিমটোৰ বাবে এপ্লাই কৰিব পাৰিব। কিন্তু যদিহে আপোনালোকে ST SC বা OBC হয়, তেন্তেহ'লে 3 বছৰ যোগ হৈ যাব। মানে আপুনি 40ৰ লগত 3 যদি যোগ হৈ যায়, ST SC OBC ল'ৰা ছোৱালীয়ে 43 ইয়াৰ্ছলৈকে এই স্কিমটোৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ ওপৰত এই স্কিমটোৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰিব। আৰু যিটো কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে, সেইটো যিহেতু ছেম বুলিয়ে ধৰি ল'ব পাৰে, যে মিনিমাম আপুনি 10 পাছ কৰা হ'ব লাগিব এই স্কিমটো এপ্লাই কৰিবলৈ। আপোনাৰ কোৱালিফিকেশ্যন মিনিমাম 10 পাছ কৰা আপোনাৰ হ'ব লাগিব, ঠিক আছে। তাৰপিছতে ইয়াতে যিটো নলেজটো, মানে এইটো যিটো আপোনাৰ যিটো বিজনেছ কৰিম বুলি ভাবে, সেই বিজনেছটোৰ ৰিলেটিভ আপোনাৰ স্কিল, মানে আপোনাৰ সেই বিজনেছটোৰ ৰিলেটিভ আপোনাৰ মানে নলেজ থাকিব লাগিব। যিটো বিজনেছে, ইয়াতে যিহেতু কিছুমান বিজনেছৰ নাম কোৱা হৈছে, সেই বিজনেছখিনি মই নিশ্চয় আপোনালোকক কৈ দিম। আপোনালোকে প্ৰথমতে চাই থাকক, ঠিক আছে। তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট কথা ইয়াতে কোৱা হৈছে যে বেংক একাউণ্ট, আপোনাৰ এটা বেংক একাউণ্ট থাকিব লাগিব। আৰু সেই বেংক একাউণ্টটো ইয়াতে কৈছে যে কমাৰ্চিয়েল বেংক একাউণ্ট এটা থাকিব লাগিব, যিটো 31 ডিচেম্বৰ আগত খোলা এটা কমাৰ্চিয়েল বেংক একাউণ্ট আপোনাৰ থাকিব লাগিব। মানে বিজনেছ ৰিলেটিভ যিটো বেংক একাউণ্ট আমাৰ থাকে জেনেৰেলি, সেনেকুৱা
সেনেকুৱা ধৰণৰ বেংক একাউণ্ট আপুনি থাকিব লাগিব মানে যিটো বিজনেছৰ কাৰণে খোলা হয় বেংক একাউণ্ট সেনেকুৱা ধৰণৰ বেংক একাউণ্ট আপোনালোকৰ থাকিব লাগিব মানে এইটো ইনডাইৰেক্টলি এইটো কথা ক'ব বিচাৰিছে যে অলৰেডি আপুনি এজন বিজনেছমেন হ'ব লাগিব তেতিয়া আপুনি এই বিজনেছটোৰ বাবে এই মানে টকাখিনিৰ বাবে আপুনি যোগ্য হ'ব ঠিক আছে তাৰপিছত ইয়াতে কোৱা হৈছে যে আপোনালোকৰ কোনো ধৰণৰ লোন থাকিব নালাগিব ঠিক আছে কোনো ধৰণৰ সেনেকুৱা ধৰক লোন থাকিব নালাগিব সেইখিনি কথা কোৱা হৈছে যিহেতু মই আগতে এইখিনি কথা উল্লেখ কৰিলোৱে যে এনেকুৱা কোনো ধৰণৰ লোন আপোনাৰ থাকিব নালাগিব তাৰপিছত ইয়াতে কৈছে যে আপুনি গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰা হ'ব নালাগিব মানে চৰকাৰী চাকৰি কৰা হ'ব নালাগিব পেঞ্চনাৰ হ'ব নালাগিব এনেকুৱা ধৰণৰ হ'লে আপুনি এই স্কিমটোৰ বাবে আপুনি এপ্লাই কৰিবলৈ নোৱাৰিব ঠিক আছে মানে ফেমিলি মেম্বাৰে যদি চাকৰি কৰা হয় তথাপিতো এপ্লাই কৰিব নোৱাৰিব বা ফেমিলি মেম্বাৰ যদি কোনোবাই পেঞ্চন পায় বা আপোনাৰ দেউতা মা নামত যদি পেঞ্চন পায় সেই তথাপিও আপুনি এই স্কিমটোৰ বাবে এপ্লাই কৰিবলৈ নোৱাৰিব তাৰপিছত ইয়াতে কোৱা হৈছে যে আপোনালোকৰ ফেমিলি এজন মেম্বাৰেহে কেৱল এই আঁচনিটো পাব পাৰিব ঠিক আছে তাৰপিছতে ইয়াতে কোৱা হৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আপোনাৰ নাম থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ কৰা থাকিব লাগিব তাকো এটা কণ্ডিশ্যন দিছে যে বিফৰ এপ্ৰিল 1 2023 মানে 1 এপ্ৰিল 2023ৰ আগত এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আপোনাৰ নামটো ৰেজিষ্টাৰ্ড থাকিব লাগিব তেতিয়াহে আপুনি এই স্কিমটোৰ বাবে এপ্লাই কৰিব পাৰিব মানে যদি ইয়াতে কণ্ডিশ্যনখিনি আমি চাওঁ যে ইয়াতে মেক্সিমামে এপ্লাই কৰিবলৈ নোৱাৰিব কাৰণ কিয় চাওক ইয়াত প্ৰথমতে কোৱা হৈছে যে আপোনাৰ কোনো ধৰণৰ ঘৰৰ মানে চাকৰিয়াল থাকিব নোৱাৰিব তাৰ কাৰণে যিখিনি আছিলে চাকৰিয়াল বা দেউতা আছিলে বা কোনোবা আছিলে তেওঁলোকেতো কৰিব নোৱাৰিব সেইখিনি শেষ তাৰপিছতে কোৱা হৈছে যে আপোনাৰ ধৰক ইয়াতে কোৱা হৈছে যে বয়সৰ সময়সীমাটো বয়সটো দিলে 28 বছৰৰ পৰা 40 বছৰ তাতে মেক্সিমাম ল'ৰা ছোৱালী যিখিনিয়ে মেক্সিমামে হয়তো নোৱাৰিব সেইখিনি গ'ল তাৰপিছতে আকৌ ক'লে যে সেইখিনি যেতিয়া ক'লে তাৰপিছত আকৌ কমাৰ্চিয়েল বেংক একাউণ্ট এটা লাগে কমাৰ্চিয়েল বেংক একাউণ্ট চবৰে নাথাকে যিয়ে বিজনেছ কৰি আছে বা নিজৰ এখন দোকান আছে বা কিবা আছে তেওঁলোকৰ হয় কমাৰ্চিয়েল বিজনেছ বেংক একাউণ্ট থাকিব সেইফালে পৰা মাৰ খালে তাৰপিছত যদি চাওঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত নাম থাকিব লাগিব তাতো 1 এপ্ৰিলত আগতে খোলা হ'ব লাগিব তেতিয়াহে আপুনি সেইটোৰ বাবে যোগ্য হ'ব তাতো মাৰ খালে মই এটা কথা আপোনালোকক কওঁ দেই চৰকাৰে যেতিয়া স্কিমটো আনিছিলে তেতিয়া তেওঁলোকে কৈছিলে যে এই স্কিমটো কেৱল সেইসকল নিবনুৱা যুৱক যুৱতীৰ বাবে যিসকলে চাকৰি নাপাব তেওঁলোকৰ বাবে কিন্তু এই যিটো স্কিমটো বৰ্তমান সময়ত যি কণ্ডিশ্যনখিনি মই দেখিলোঁ এই স্কিমটো যিখিনি কণ্ডিশ্যন দিছে এইখিনি কণ্ডিশ্যনত এজন যিখিনি ল'ৰা ছোৱালীয়ে বৰ্তমান সময়ত ইণ্টাৰভিউ লাগি আছে বা চাকৰি বাকৰিৰ ক্ষেত্ৰত লাগি আছে তেওঁলোকে এজনেও এইটো স্কিমটোৰ বাবে যোগ্য নহ'ব যিমানটা মই বুজি পাইছোঁ মানে এইটো কি হ'ব জানে লাষ্টত যে তেওঁলোকৰ মাজতে মিলাই পিটি কৰি ভগাই মেলি স্কিমটো লৈ থৈ দিব এনেকুৱা হ'বগৈ লাষ্টত স্কিমটো তো ইয়াতে যিটো পেকেজ দিয়া হৈছে পেকেজ মানে কি আপোনাৰ কোৱালিফিকেশ্যনৰ একৰ্ডিং ইয়াতে পেকেজ দিয়া হ'ব ইয়াতে পেকেজ যদি আমি চাওঁ যিটো প্ৰফেশ্যনেল কোৰ্ছ যিটো ধৰক ইঞ্জিনিয়াৰিং যদি কিবা ডিগ্ৰী আছে তাৰপিছত MBBS ডিগ্ৰী আছে ধৰক BDS ডিগ্ৰী আছে ভেটেৰিনেৰী ডিগ্ৰী আছে ফিচাৰী আছে এগ্ৰিকালচাৰ এনেকুৱা ধৰণৰ যদিহে আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকক 5 লাখ টকালৈকে ইয়াতে আপোনালোকক সাহায্যটো বা স্কিমটো আপোনালোকক দিয়া হ'ব যদিহে আপুনি পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে বা জেনেৰেল গ্ৰেজুৱেট কৰিছে বা ITI হওক বা পলিটেকনিকেল হওক বা ডিপ্ল'মা কিবা কোৰ্ছ কৰিছে বা মেট্ৰিক পাছ হওক বা এনেকুৱা ধৰণৰ যদিহে আপুনি এজন কেণ্ডিডেট তেনেহ'লে আপোনালোকক 2 লাখ টকা স্কিমটো দিব প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে তেওঁলোকক 5 লাখ টকা পেকেজ দিব আৰু যিসকলৰ কোৱালিফিকেশ্যন ধৰক পোষ্ট গ্ৰেজুৱেশ্যন এই তলত যিখিনি মই ক'লোঁ সেইখিনি যদিহে আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকক যিসকলৰ কোৱালিফিকেশ্যন ধৰক পোষ্ট গ্ৰেজুৱেশ্যন জেনেৰেল গ্ৰেজুৱেশ্যন বা মেট্ৰিক পাছলৈকে যিসকলৰ কোৱালিফিকেশ্যন আছে তেওঁলোকক 2 লাখ টকা পেকেজ দিব যদিহে আপোনালোকে মোলৈ কমেণ্ট কৰে যে কেনেকৈ নিজৰ মোবাইলত ষ্টেপ বাই ষ্টেপ এপ্লাই কৰিব পাৰি তাৰ এটা ভিডিঅ' বনাই দিয়ক বুলি যদি মোক কমেণ্ট কৰে নিশ্চয় তাৰ ওপৰত মই ভিডিঅ' বনাই দিম আৰু ষ্টেপ বাই ষ্টেপ দেখাই দিম যে কেনেকৈ নিজৰ মোবাইলত আপুনি এই পদৰ বাবে বা এই স্কিমটোৰ বাবে এপ্লাই কৰিব পাৰিব সকলোবোৰ দেখাই দিম তো আজি ভিডিঅ'টো যদি মোৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ যেতিয়াই নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়া পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে ভিডিঅ' চাবলৈ ধন্যবাদ